স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টিলে। মই আজি মোৰ ছিগি থকা চেইনডাল পিন্ধিব পৰাকৈ উপযোগী কৰি তুলিম। আৰু সেইটো কৰিবৰ কাৰণে মোক লাগিব দুটা গুলি। এটা হ'ল কাপোৰ চিলোৱা আৰু আনটো হ'ল এইটো এম্ব্ৰইডাৰী কৰিব পাৰি আৰু লগতে টোপা গঠিব পাৰি। এই দুটা বস্তু ব্যৱহাৰ কৰিয়ে মই মোৰ চেইনডাল পিন্ধিব পৰাকৈ উপযোগী কৰি তুলিম। চাই থাকিব। এইদৰে এৰি যোৱা বা ছিগি যোৱা নেকলেছ মই কাপোৰ চিলোৱা সূতাটো দুই মূৰে জইন কৰি ডাবল কৰি ল'লোঁ। নেকলেছৰ মেইন অংশটো লগত ৰছীৰ মূৰটো অকণমানি সূতাটোৱেদি এইদৰে সৰকাই ভালদৰে এনেকৈ ধৰি ভালদৰে এইদৰে ভৰালোঁ। ভৰাই কৰি গুলি সূতাডালত লৈ পেলাই সূতাটো দুপাক কৰিছোঁ, ডাবলকৈ দিছোঁ দি এনেকৈ 3 পাক দিছোঁ। 1 2 এনেকৈ 3, তাৰপিছত 3 কৰি এনেকৈ গাঁঠি কৰি পেলাই এনেকৈ বান্ধিলোঁ। ঠিকছে মজবুতকৈ বান্ধিলোঁ। বান্ধি কৰি এইটো গাঁঠি দি এনেকৈ বান্ধিলোঁ। বান্ধি কৰি গাঁঠিখিনি দুটা দিছোঁ যাতে খুলি নাযায়। এতিয়া আমি এইটো গুলি ব্যৱহাৰ কৰিম। এইটোৱে নেকলেছ আৰু ৰছীৰ মাজৰ জোৰণটো মজবুত কৰিব। এনেকৈ মই 4 তৰপ কৰি লৈছোঁ। 4 তৰপ কৰি ল'লে অকণমান ৰছীটো হ'ব, ডাঙৰ হ'ব। এনেই মিহি হয় সূতাটো, সেইটো কাৰণে 4 তৰপ কৰি লৈছোঁ। তাৰপিছত এনেকৈ এইদৰে কৰি এনেকৈ দি পেলাই এনেকৈ দি অকণমান দীঘলকৈ ল'ব লাগে গাঁঠিটো যাতে মাৰিবলৈ ভাল হয় লাষ্টত। মোৰ কম হ'ল। তাৰপিছত আমি এনেকৈ বস্তুটো পকাবলৈ আৰম্ভ কৰিলোঁ। যিমান পাৰি সিমান টানকৈ পকাব লাগে, তেতিয়া জইনটো কেতিয়াবা খুলি যোৱাৰ চান্স কম থাকে। সেইকাৰণে যিমান পাৰি সিমান টানকৈ মেৰিয়াব লাগে। মেৰিয়াই এইদৰে মেৰিয়াব লাগে। লাষ্টত এনেকুৱা হ'ব এইদৰে। তাৰ পৰা আমি দুইটো মূৰ জইন কৰি গাঁঠিটো এইদৰে মাৰিব লাগে। ইটো মূৰৰ পৰা ইটো মূৰ পাৰ কৰি গাঁঠিটো মাৰি দিলে আমাৰ কামটো ফিনিছ। আৰু ধুনীয়াকৈ বাকী থকাখিনি কেঁচিৰে কাটি ধুনীয়াকৈ মিহি কৰি দিব লাগে। বছ। নেকলেছটোৰ উন্নত মূৰো এনেকৈ ছিগি গৈছিলে। মই আগতীয়াকৈ বান্ধি থৈছোঁ। এইটো অকল ৰছীটো মেৰিয়াব লাগে আৰু তাৰপিছত কামটো ফিনিছ লুকটো হ'ব। এইটো আমাৰ চেইন পিন্ধিব পৰা হৈ গ'ল। মই নিজে বনোৱা টাবত আজি স্নেক প্লেণ্ট লগালোঁ আৰু লগতে ব্ৰাহ্মী দুজোপামান লগাই দিলোঁ। চাওঁচোন কিমান ডাঙৰ হয়, কিমান বাঢ়ে।